বন্ধুসকল ৰং চেনেলৰ সম্প্ৰচাৰিত হৈ থকা দুবৰী ধাৰাবাহিকখন চাবলৈ আজি বহুত বেছি ভাল লাগিব। যোৱাটো খণ্ডত দেখিবলৈ পাইছিল যে দুবৰীয়ে মাকক অনবৰতে একেবোৰ কথাকে ভাবি থাকিবলৈ মানা কৰে আৰু বেছিকৈ চিন্তা কৰিলে দুবৰীৰ মাকে আকৌ অসুস্থ হৈ পৰিব বুলি দুবৰীয়ে কয়। আনফালে পাৰ্থই ৰিয়াক খং কৰাৰ কাৰণে বেয়া নাপাবলৈ কয় আৰু ৰিয়াক বুজায়। আৰু আনফালে নয়নাই সুজিতক কোনে ফোন কৰিছিল সোধে আৰু সুজিতে দুবৰীয়ে ফোন কৰাৰ কথা নয়নাক কয় আৰু নয়নাই কথাটো শুনি মনে মনে খং কৰে আৰু আনফালে ৰিয়াই দুবৰীক লগ ধৰে আৰু ৰিয়াই দুবৰীক মনৰ কথাবোৰ খুলি কয় আৰু দুবৰীয়ে ৰিয়াক লগ ধৰি অহা পাছত পাৰ্থক লগ পায় আৰু পাৰ্থই দুবৰীক কথা শুনায়। বন্ধুসকল আজি খণ্ডত দেখিবলৈ পাব যে পাৰ্থৰ ভনীয়েকে পাৰ্থক দিনে দিনে সলনি কিয় হৈ গৈ আছা বুলি সুধিব আৰু পাৰ্থই ভনীয়েকক কথাবোৰ খুলি ক'ব আৰু আনফালে দুজন ল'ৰাই এজনী মানুহ সুজিতৰ ঘৰলৈ নয়নাক মাৰিবলৈ পঠিয়ায় কিন্তু ল'ৰা দুজনে একো খবৰ নাপাই চিন্তাত পৰিব আৰু আনফালে সুজিতে দুবৰীক লগ ধৰে আৰু নয়নাক কথাবোৰ আলোচনা কৰিব আৰু সুজিতে দুবৰীক নয়না বুজালে নিশ্চয় বুজিব বুলি ক'ব। বন্ধুসকল আজি দুবৰী ধাৰাবাহিকখন চাবলৈ বহুত বেছি ভাল লাগিব। আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। বাই বাই।